নমস্কাৰ প্ৰিয় দৰ্শক, মই হলো হিৰক এণ্ড ওয়েলকাম টু গ্ৰীণ ডায়েৰী। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিবলৈ ওলোৱা আটাইখিনি পাচলি আমি সকলোৱে ভালদৰে চিনি পাওঁ। গতিকে আমি আজি এই পাচলিখিনিৰ ইংৰাজী তথা বৈজ্ঞানিক নামখিনি জনাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিম। আমাৰ আজিৰ এই লিষ্টখনৰ প্ৰথমবিধ পাচলি হ'ল জিকা। জিকাৰ ইংৰাজী নামসমূহ হ'ল ৰিজ লাফা, চাইনিজ ওকৰা বা ৰিজ গৰ্ড। জিকাৰ বৈজ্ঞানিক নামটো হ'ল লাফা একুটাংগুলা। আমাৰ আজিৰ দ্বিতীয়বিধ পাচলি হ'ল ভোল। ভোলৰ ইংৰাজী নামটো হ'ল স্পঞ্জ গৰ্ড আৰু ভোলৰ বৈজ্ঞানিক নামটো হ'ল লাফা ইজিপ্টিকা। আমাৰ আজিৰ তৃতীয়বিধ পাচলি হ'ল ওলকবি। আপোনালোক আটাইয়ে বন্ধাকবি আৰু ফুলকবিৰ ইংৰাজী নামটো নিশ্চয় জানে, কিন্তু ওলকবিৰ ইংৰাজী নামটো হয়তো খুব কম সংখ্যক লোকেহে জানে। এই ওলকবিৰ ইংৰাজী নামটো হ'ল জাৰ্মান টাৰ্নিপ বা অলৰবি। ওলকবিৰ বৈজ্ঞানিক নামটো হ'ল ব্ৰাছিকা অলেৰেচিয়া গংগিলোজ গ্ৰুপ। আমাৰ আজিৰ চতুৰ্থবিধ পাচলি হ'ল জাতিলাও। জাতিলাওক ইংৰাজীত বটল গৰ্ড আৰু কেলেবেজ নামেৰে জনা যায়। জাতিলাওৰ বৈজ্ঞানিক নামটো হ'ল লেজিনেৰিয়া চিচেৰেৰিয়া। আমাৰ আজিৰ পঞ্চমবিধ পাচলি হ'ল কোমোৰা। কোমোৰাক ইংৰাজীত ৱাক্স গৰ্ড বা হোৱাইট গৰ্ড নামেৰে জনা যায়। কোমোৰাৰ বৈজ্ঞানিক নামটো হ'ল বেনিনকাছা হিপচিডা। আমাৰ আজিৰ পৰৱৰ্তী পাচলিবিধ হ'ল কচু। কচুৰ ইংৰাজী নামটো হ'ল টাৰো আৰু কচুৰ বৈজ্ঞানিক নামটো হ'ল কলেকেচিয়া এস্কুলেণ্টা। আমাৰ আজিৰ সপ্তমবিধ পাচলি হ'ল পটল। পটলৰ ইংৰাজী নামটো হ'ল পইণ্টেড গৰ্ড আৰু পটলৰ বৈজ্ঞানিক নামটো হ'ল ট্ৰাইকোচেন্থিছ ডায়োইকা। আমাৰ আজিৰ অষ্টমবিধ পাচলি হ'ল মিঠা আলু। ইয়াক ইংৰাজীত চুইট পটেটো বা য়াম নামেৰে জনা যায়। মিঠা আলুৰ বৈজ্ঞানিক নামটো হ'ল আইপোমোৱা বাটাটাছ। আমাৰ আজিৰ নৱমবিধ পাচলি হ'ল ভেন্দি। ভেন্দিৰ ইংৰাজী নামটো হ'ল লেডিজ ফিংগাৰ বা ওকৰা। ভেন্দিৰ বৈজ্ঞানিক নামটো হ'ল এবেলমস্কাছ এস্কুলেণ্টাছ। আমাৰ আজিৰ দশম অৰ্থাৎ অন্তিমবিধ পাচলি হ'ল ধুন্দুলি। ধুন্দুলিৰ ইংৰাজী নামটো হ'ল স্নেক গৰ্ড আৰু ইয়াৰ বৈজ্ঞানিক নামটো হ'ল ট্ৰাইকোচেন্থিছ কুকুমেৰিনা। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু কথা নিশ্চয় জানিবলৈ সক্ষম হৈছে। পৰৱৰ্তী ভিডিঅ'টোত আমি আন 10জোপা গছৰ সৈতে চিনাকি হ'বলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।